নমস্কাৰ। আজি মাঘৰ বিহুৰ উৰুকা ভোজৰ নিশা মই কাটাৰৰ দহাত আছোঁ। বৰ্তমান মই ভোজ খোৱাই নাই। অসমত চাগে সকলোৱে ভোজ খালে আৰু মোৰ ইয়াত ৰাতি সময় 10:10 গৈছে আৰু অসমত হয়তো 12:45 পাঁচ নিশা হৈছে। আজি মাঘৰ বিহু উৰুকা ভোজৰ নিশা মই সকলো অসমবাসীকে কাটাৰৰ দহাৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ। এই মূৰত গামোচা মাৰি আহিছোঁ ভোজ খাবলৈ। মই ভোজ খোৱাই নাই। অসমলৈ খুব মনত পৰিছে। ঘৰলৈ মনত পৰিছে। খোৱা বস্তু সন্মুখতে আছে। মই এখন আৰবিক ৰেষ্টুৰেণ্টত বহি আছোঁ। আৰু বাহিৰখন ঠিক এনেধৰণৰ। খুব ধুনীয়া পৰিৱেশ। ঠিক বিহু এটা গাবলৈ মন গৈছে। অনাচনী পুৱতি নিশাৰ সপোন হেনো ফলিয়াই, মোকে নাচনী নেপেলাবা দলিয়াই। যোৱা ৰাতি সপোনত তোকে নাচনী মই হেনো আনিছিলোঁ বিয়া কৰাই। গৰুৰে ঐ গাড়ীতে, গৰুৰে ঐ গাড়ীতে তুলি। আৰবত আহিলে শুকা খাব লাগে বোলে। মই আগলৈ শুকা খাই পোৱা নাই। বৰ্তমান মোৰ ওচৰত শুকা আছে, মই খাব লৈছোঁ। শুকা খালে পানীৰ যিটো শব্দ খলখলনি খুব সুন্দৰ হয়। এইটো ঠিক শুকাৰো কিছুমান সোৱাদ আছে। মই যিটো শুকা খাব লৈছোঁ এইটো মধুৰি আমৰ সোৱাদৰ। ৰীত তুমি চাই থাকা। স্বপ্নালী মা মই ভোজ খাই আছোঁ। মাতটো ফাটিছে এইকেইদিন বিহু গাই গাই। ইয়াত অফিচতো বিহু গাইছোঁ, ৰুমতো গাইছোঁ, ইয়াতো গাই আছোঁ। ঠিক ভেড়া ছাগলীৰ সোৱাদটো অলপ বেলেগ। মই আচলতে ভেড়া ছাগলী আগতে খোৱা নাই, ঠিক আজি সোৱাদটো লৈছোঁ। শুকাৰ সোৱাদটো বৰ সুন্দৰ। আপোনালোক কেতিয়াবা আহিলে কোনোবা আৰব দেশলৈ শুকাটো খাই যাব, কোনো লাজৰ কথা নহয়। আজি মোৰ জ্যেষ্ঠসকলো আছে, তথাপি মই এটা
মানে খোৱাৰ চখ এটা বুলি নিয়ম এটা বুলিহে খাইছোঁ। ইয়াৰ পৰিৱেশটো মই খুব ভাল পাওঁ। মই য'ত আছোঁ এইডোখৰ চুক বুলি কয়, পুৰণি এখন আৰবৰ এখন বজাৰ। আগতে ইয়াতেই বেডুইনসকলে আহি বজাৰ বহিছিলে, মানুহে কিনা বেচা কৰিছিলে। সেই বজাৰখনকে নতুনত্বৰে এতিয়া গঢ়ি তুলিছে, কিন্তু ইয়াৰ ফিনিচিংবিলাক ঠিক পুৰণি ধৰণেই আছে। ধৰক এই বেৰখন এতিয়া চিমেণ্টে প্লাষ্টাৰ কৰিছে যদিও অলপ সপলকৈ থৈছে। বাকী ওপৰৰ ঘৰটো ঠিক তেনেকুৱা চিলিংখন। মানুহ বাহিৰত বহি আছে। ইয়াত বিভিন্ন দেশৰ মানুহ আহে। এতিয়া সন্মুখত মোৰ বহি আছে ধৰক ইজিপ্তৰ, কাষতে ফিলিপাইনছৰ আছে, আৰু ইউৰোপিয়ান মানুহবিলাকো আছে, ফ্ৰান্সৰ, য়েমেনৰ, ওমানৰ, আৰু আপোনাৰ ৰাছিয়াৰ। এটা সুন্দৰ পৰিৱেশ। এই চক ৱাকিফ বুলি কয় এডোখৰ। মই ইয়ালৈ আহিলে খুব আনন্দ পাওঁ। মানে গোটেই বজাৰখন চক ৱাকিফ, মানে এখন বজাৰ নহয়, যেন কবিতা লাগে। কিবা এটা আছে ইয়াত, অন্তৰৰ পৰা বুজিব পাৰি, এটা গান, এটা কবিতাৰ দৰে। আপোনালোকে নিজেই চক, বাহিৰখন ইমান ধুনীয়া। এখন পুৰণি এখন জাহাজ আছে, তাত থৈ দিছে, কাঠৰ সৰু জাহাজ। অসমীয়া মানুহে যেতিয়া ভাত নাখালে নহ'ব, তাতে আজি মাঘৰ বিহু ভোজ। মই সেইকাৰণে ভাতেই লৈছোঁ, লগত আৰু বিভিন্ন ব্যঞ্জন। ফ্ৰেঞ্চ ফ্ৰাই আছে, লেম্ব আছে, চালাড আছে, নান আছে। এই হুকাৰ সোৱাদটো মই বুঢ়া হ'লেও নাপাহৰোঁ, কিন্তু যিহেতু এই সোৱাদটো সম্পূৰ্ণই বেলেগ। মধুৰিআমৰ সোৱাদ। এই চক ৱাকিফক লৈ মই এটা কবিতা লিখিছোঁ, আৰু মোৰ তৃতীয়খন কাব্যগ্ৰন্থত মই প্ৰকাশ কৰিম, আৰু হয়তো তাৰ আগতো ক'ৰবাত পঢ়িবলৈ পাব, প্ৰকাশ হ'ব। এই অসমৰ যে বৃহৎ আকাৰৰ ভোজৰ থলীবিলাক, ৰাতিপুৱা মেজি জ্বলাব, লগতে বিভিন্ন বিহুগীত এতিয়া হয়তো বাজি আছে। ভীষণ শব্দৰে, সেইটো এটা খুব ভাল লগা অসমত। ইয়াত আহিলে এটা সম্পূৰ্ণ বেলেগ, বাহিৰলৈ গ'লে বেলেগ, নিজৰ অসমত বেলেগ। ভোজতলিত চিঞৰে, বহুত মানুহ একেলগে ভোজ খায়। তাৰপিছত আপোনালোকৰ খুব জোৰেৰে বিহু লগাই নাচে, গায়। সেই ফূৰ্তিটো মোৰ আজি নাই। মই যেতিয়া বাহিৰলৈ আহোঁ, গামোচা সৰহকৈ লৈ আহোঁ। যিকোনো ক্ষেত্ৰতে লাগে গামোচা।
আৰু এখন গামোচা এবাৰ ব্যৱহাৰ কৰাৰ পিছত যিহেতু কপাহী কাপোৰৰ অলপ ফুটমুচ হৈ যায়, আকৌ ব্যৱহাৰ কৰিব নোৱাৰি। আৰু মই যেনেকৈ গামোচাখন ইয়াত মূৰত মাৰিছোঁ, ঠিক এই ধৰণে উমানত, কাটাৰত এই ধৰণে নামাৰে, কিন্তু উমানত এই ধৰণে মাৰে। আৰু উমানৰ সেইখন কাপোৰক মোজাৰ বুলি কয়, মূৰত মাৰে। আৰু ময়ো উমানৰ সেই মোজাৰখন মূৰত মাৰোঁ অসমত। মই উমানৰ পৰা লৈ গৈছোঁ, কেইবাখনো মোজা লৈ গৈছোঁ মই। আৰু সেই মোজাখন যেতিয়া উমানীসকলে মাৰে উমানত, মোৰ পচন্দ আৰু এটা মোৰ চখ, মই অসমতো মাৰোঁ, বিভিন্ন অনুষ্ঠানত মাৰি যাওঁ। সেই ধৰণেই আজি মই আমাৰ অসমৰ হিয়াৰ আমঠু বিহুৱানখন মোজাৰৰ আকৃতিৰে মই মূৰত মাৰিছোঁ, যাতে এইখনো এই ধৰণে মূৰত মাৰিব যে পাৰি, এইটো যাতে সকলোৱে জানে। আজি দুজনমানে সুধিছে মোক, বিদেশৰ মানুহে, যে এইখন কি? মই বোলো এখন গামোচা। আমাৰ হিয়াৰ অতি মৰমৰ অসমীয়া মানুহৰ আদৰৰ, চেনেহৰ, আমি সকলোৱে এখন গামোচাক লৈ আমি শ্ৰদ্ধা কৰোঁ। আৰু যিকোনো এজন ব্যক্তিক প্ৰথম লগ পালে আমি এইখনেৰে আঁকোৱালি লওঁ সন্মানেৰে। এই গামোচাখনৰ যে মোজাৰ দৰে আমি মাৰিব পাৰোঁ, মোৰ খুব ভাল লাগিছে। আৰু নতুনত্ব এটা আছে, সকলোৱে চাইছে গামোচাখন। মানে এনেকুৱা গামোচাটো ইয়াত আৰবত নাই অসমীয়া মানুহৰ বাদে। এইখন কি হয় তাৰমানে? আৰু যিসকল এতিয়াও হোৱা নাই বিহুত মতলীয়া, সেইসকললৈ মোৰ শেষ নিশাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। ৰীত তুমি চাই আছা যদি, নহ'লে ৰাতিপুৱা চাবা। স্বপ্নালী মা, মোৰ শাহু মা, অসমত কাইলৈ চৰকাৰী বন্ধৰ দিন হয়তো, আৰু মই ইয়াতো অসমৰ বিহু বুলি তাগিদাত দি মই অহাকালি বন্ধ লৈছোঁ নিজেই। যিহেতু ইয়াত বিভিন্ন দেশৰ মানুহে নিজৰ উৎসৱৰ দিনাখন বন্ধ পায়, অফিচলৈ যাব নালাগে। ময়ো নিজৰ বিহু বুলি পৰিচয় দিছোঁ, মাঘ বিহু, আৰু কাইলৈ মই অফিচলৈ নাযাওঁ, সেইবুলি মই বন্ধ লৈছোঁ। আৰু তেখেতসকলে সন্মানেৰে মোক এইটো মানি লৈছে, যিহেতু কাইলৈ ৱৰ্কিং ডে, ইয়াত কোনো বেলেগে বন্ধ নিদিয়ে আৰু পালন নকৰে। যিকেইটা আছে ৰাষ্ট্ৰীয় দিৱস বা তেওঁলোকৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন, সেইকেইটাই পালন কৰে। তেওঁলোকৰ ফালৰ পৰা মোক বন্ধ দিয়াৰ বাবে তেওঁলোকলৈ ধন্যবাদ। যিহেতু এজন মানুহক বিশেষকৈ বিহু বুলি বন্ধ দিছে, আৰু অসমৰ বিহু বুলি মই ইয়াত ডাঠি কয় মাঘ বিহু বুলি মই বন্ধ লৈছোঁ। তাতকৈ আৰু মোৰ ডাঙৰ সুখৰ কথা নাই। কিন্তু আপোনালোকক আকৌ এবাৰ কওঁ যে আৰৱলৈ যদি কেতিয়াবা আহে, এই আৰৱৰ শুকাটো খাব, ঠিক এই ধৰণে। মোৰ খোৱাৰ অভ্যাস নাই, মই ধোঁৱা একেবাৰে ভাল নাপাওঁ। তথাপিও ইয়ালৈ আহিছোঁ, চিনস্বৰূপে মই মুখত লৈছোঁ। হয়তো মোৰ মায়ে দেখিলে ক'ব, তই আজি কি মুখত ল'লি? মই মাক উত্তৰটো দিম কি ধৰণে, মই ভাবি আছোঁ তাকে। আৰু বিহু গানবোৰ সম্পূৰ্ণকৈ একেবাৰে মনত নাই, লগত হয়তো আৰু কোনোবা থকা হ'লে হয়তো মনত পৰিলহেঁতেন। তথাপি এটা বিহু গান আছে, খুব ভাল পাওঁ মই এইটো গালোঁ অলপ আগতে, আকৌ এবাৰ গাওঁ শেষ হোৱাৰ আগতে, মোৰ ভোজ শেষ হোৱাৰ আগতে, মই আপোনালোকক বিদায় দিয়াৰ আগতে। অ' নাচনী পুৱতি নিশাৰ সপোন হেনো ফলিয়াই, মোকে নাচনী নেপেলা বাদলি, যোৱা ৰাতি সপোনত তোকে নাচনী মই হেনো আনিছিলোঁ বিয়া কৰাই, গৰুৰে ঐ গাড়ীতে তুলি। শুভৰাত্ৰি। অসমৰ সকলো লোকে মোৰ শুভৰাত্ৰি দিছোঁ।